টি-20 ওয়ার্ল্ড চেম্পিয়ন ভাৰতীয় দলে জিম্বাবুৱেৰ হাতত 13 ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে। মেচখনত ভাৰতীয় দলৰ অধিকাংশ সিনিয়ৰ খেলুৱৈ ৰেষ্টত আছে আৰু বিশ্বকাপ জয়ী দলৰ এজনো সদস্য নাই যদিও ভাৰতীয় দলে দিনৰ শেষত 13 ৰানৰ ব্যৱধানত জিম্বাবুৱেৰ হাতত পৰাজয় বৰণ কৰিলে আৰু এই পৰাজয়ৰ দ্বাৰাই যুৱা খেলুৱৈসকলক সমালোচনা কৰিবৰ প্ৰয়োজন নাই, কাৰণ এই খেলুৱৈসকলৰ এই দক্ষতা আছে যে অহা মেচখনত উভতি আহিব আৰু দুৰ্দান্ত প্ৰদৰ্শন কৰি সিৰিজত সমতা স্থাপন কৰিব। মেচখনত অসম সন্তান ৰিয়ান পৰাগে মূল একাদশত স্থান পাইছিলে আৰু ৰিয়ান পৰাগৰ দেউতাক পৰাগ দাসৰ পৰাই ৰিয়ান পৰাগে টি-20 কেপ অৰ্জন কৰিলে। ৰিয়ান পৰাগে আৰু ৰিয়ান পৰাগৰ আগত সুবৰ্ণ এটা সুযোগ আছিলে মেচ ফিনিছ কৰি বা মেচত ভাল এটা প্ৰদৰ্শন কৰি নিজৰ দাবিদাৰী জনাবৰ কাৰণে, আৰু সেই ক্ষেত্ৰত ৰিয়ান পৰাগে ব্যৰ্থ হৈছিল। বাৰু যি কি নহওক, ৰিয়ান পৰাগে মেচখনত ব্যৰ্থ হৈছিল যদিও প্ৰথমগৰাকী অসমীয়া সন্তান হিচাপে, এজন অসমীয়া হিচাপে যে ভাৰতীয় দলত অংশগ্ৰহণ কৰিব পাৰিছে, সেয়া অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। মেচখনত ৰিয়ান পৰাগৰ লগতে 3জনকৈ যুৱ খেলুৱৈৰ অভিষেক হোৱা দেখা গৈছিল। বিশেষকৈ অভিষেক শৰ্মাও চান্স পাইছিল মেচখনত। অভিষেক শৰ্মা আৰু ধ্ৰুৱ জুৰেল আৰু ৰিয়ান পৰাগকে ধৰি 3জনকৈ নতুন খেলুৱৈক মূল একাদশত স্থান দিয়া দেখা গৈছিল ভাৰতীয় টিম মেনেজমেণ্টৰ, আৰু 3জন খেলুৱৈয়ে ব্যৰ্থ হৈছিল প্ৰথমখন মেচতে। অভিষেক শৰ্মা এফালে 0 ৰানত আউট হৈছিল, তাৰ পৰিৱৰ্তে ৰিয়ান পৰাগে নিজৰ ডেবু মেচখনত কেৱল মাত্ৰ 2 ৰান সংগ্ৰহ কৰিব পাৰিছিল, আৰু তাৰ পৰিৱৰ্তে ধ্ৰুৱ জুৰেলে ক্ৰিজত কিছু ছেট হোৱাৰ ইংগিত দিছিল যদিও 13টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 6 ৰানৰ স্কৰতে আউট হৈছিল। মেচখনত প্ৰথমে জিম্বাবুৱে দলে বেটিং কৰি কেৱল মাত্ৰ 115 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। গুৰুত্বপূৰ্ণ বিষয় হ'ল যে মেচখনত জিম্বাবুৱে এটা সময়ত কেৱল মাত্ৰ 90 ৰানৰ ভিতৰতে 9টাকৈ উইকেট হেৰুৱাইছিল আৰু এনে লাগিছিল যেন 100তকৈ কম স্কৰতে আউট হ'ব, কিন্তু পিছলৈ টেলেণ্ডাৰ বেটছমেনৰ আগত ভাৰতীয় বলাৰসকলে ফেইল হোৱা দেখা গৈছিল আৰু অন্তিম উইকেটৰ জুটিত 25 ৰান সংগ্ৰহ কৰিছিল, যাৰ কাৰণে জিম্বাবুৱে 115 ৰানৰ এটা বেটিং স্কৰ গঢ়িব পাৰিছিলে। 116 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলৰ আগত যি এটা সুবৰ্ণ সুযোগ আছিল ডাঙৰ ব্যৱধানত জয়লাভ কৰাৰ বা ক্ৰিজত যি ধৰণে ছেট হৈ খেল কিছু আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছিল বা এংকৰিং ভূমিকা গ্ৰহণ কৰাৰ কোনো এজন খেলুৱৈৰ দৰকাৰ আছিল, কিন্তু সেই ক্ষেত্ৰত সকলো খেলুৱৈসকলে ব্যৰ্থ হয় আৰু কেৱল মাত্ৰ শুভমান গিলে অধিনায়ক হিচাপে এটা ইণ্টেন্ট দেখুৱাইছিল আৰু অধিনায়কত্ব ইনিংছ খেলা দেখা গৈছিল। শুভমান গিলে 31 ৰানৰ বৰঙণি আগবঢ়াইছিল যদিও আনফালৰ পৰা ওপৰ-জুপৰি উইকেট হেৰুৱাই আছিল, যাৰ কাৰণে শুভমান গিলৰ ওপৰত প্ৰেছাৰ মেইনটেইন হৈছিল, যাৰ কাৰণে শুভমান গিলেও শেষলৈ আউট হয় আৰু শুভমান গিল আউট হোৱাৰ লগে লগে যেন প্ৰায় নিশ্চিত হৈ গৈছিলে যে মেচখনত ভাৰতীয় দলে পৰাজয় বৰণ কৰিব। মেচখনত ভাৰতীয় বেটাৰসকলৰ বিশেষকৈ জিম্বাবুৱে দলৰ অভিজ্ঞ 2 বলাৰ ট্ৰেণ্ডাই চাটাৰা আৰু চিকন্দৰ ৰাজাৰ স্পেল দুটা ভালদৰে খেলিব লগা আছিল যদিও সেই ক্ষেত্ৰত গেম প্লেন অনুযায়ী খেলিব নোৱাৰিছিল ভাৰতীয় দলৰ বেটাৰসকলে, যাৰ কাৰণে অতি সহজতে উইকেট হেৰুৱাব লগা হৈছিল আৰু জিম্বাবুৱে দলত কেৱল মাত্ৰ চিকন্দৰ ৰাজা আৰু ট্ৰেণ্ডাই চাটাৰাৰ দৰেই 2জন কেৱল মাত্ৰ অভিজ্ঞ খেলুৱৈ আছে, তাৰ বাহিৰে ইমান এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ অভিজ্ঞতাও নাছিলে। কিন্তু তেনে ক্ষেত্ৰত ভাৰতীয় দলে যি ধৰণে সন্মান দি খেলিব লাগিছিল সেই 2জন বলাৰক, আৰু তেনে ক্ষেত্ৰত যেন ব্যৰ্থ হৈছিলে ভাৰতীয় দলৰ বেটাৰসকলে, যাৰ কাৰণে অৱশেষত ভাৰতীয় দলে 13 ৰানৰ ব্যৱধানত পৰাস্ত হৈছিলে আৰু ট্ৰেণ্ডাই চাটাৰাই কেৱল মাত্ৰ 16 ৰান ব্যয় কৰি 3টা উইকেট লৈছিলে আৰু তাৰ পৰিৱৰ্তে চিকন্দৰ ৰাজাই নিজৰ স্পেলত কেৱল মাত্ৰ 25 ৰান ব্যয় কৰি 3টা উইকেট লৈছিলে আৰু দুয়ো মিলি 6টাকৈ উইকেট লৈ ভাৰতীয় দলৰ মেৰুদণ্ড ভাঙি দিছিলে, যাৰ কাৰণে ভাৰতীয় দলে পৰাজয়ৰ দুৱাৰত যাবলগীয়া হৈছিলে আৰু অৱশেষত ভাৰতীয় দলে নিজৰ পৰাজয় ৰক্ষা কৰিব নোৱাৰিলে। মেচখনত ভাৰতীয় দলৰ হৈ ৰবি বিষ্ণৈ আৰু ৱাশ্বিংটন সুন্দৰ ভাৰতীয় দলৰ বলিঙৰ সময়ত ভাল বলিং কৰিছিলে। ৰবি বিষ্ণৈ কেৱল মাত্ৰ 13 ৰান ব্যয় কৰিছিলে 4 অভাৰৰ স্পেলত আৰু 4টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল, আৰু ইয়াৰ পৰাই অনুমান পোৱা গৈছিল যে পিটছ একেবাৰে শ্ল' আছিলে আৰু টাৰ্ণিং পিটছ আছিলে, যাৰ কাৰণে ভাৰতীয় বেটাৰসকলেও ৰান সংগ্ৰহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু তাৰ পৰিৱৰ্তে ৱাশ্বিংটন সুন্দৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 11 ৰান ব্যয় কৰিছিলে আৰু ভাৰতীয় দলৰ এই 2 স্পিনাৰৰ বলিং প্ৰদৰ্শন চাইয়ে বুজিব পৰা গৈছিল যে ভাৰতীয় দলৰ লক্ষ্য আগত লৈ বেটিং কৰাও ইমান সহজ নহ'ব। আৰু যি কি নহওক, ভাৰতীয় দলে এই মেচখনত পৰাজয় বৰণ কৰিছে যদিও দ্বিতীয় মেচখনত জয়লাভ কৰি সিৰিজত সমতা স্থাপন কৰাৰ আশা ৰাখি আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।